নমস্কাৰ, আজি আমাৰ বিএডৰ ফাইনেল আৰ্ট প্ৰজেক্টৰ প্ৰেজেণ্টেশ্যন আছিলে। গতিকে সেইসমূহ আৰ্ট প্ৰজেক্টবোৰ আমি কিদৰেনো কৰিলোঁ তাৰে এটি আভাস দিবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। আমাৰ এই কৃষ্ণৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ মেৰঘৰ প্ৰেক্ষাগৃহৰ প্ৰতিখন ৱাল 10টাকৈ গ্ৰুপত ভগাই দিয়া হৈছিলে আৰু প্ৰতিটো গ্ৰুপত 10জনকৈ সদস্য আছিলে আৰু প্ৰতিগৰাকী সদস্যবৃন্দৰ সহযোগিতাত প্ৰতিখন ৱাল খুব নিয়াৰিকৈ প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছিলোঁ। তাৰে এটি আভাস দিবলৈ এই ভিডিঅ'টোৰ যোগেদি যত্ন কৰিছোঁ আৰু এনেধৰণৰ প্ৰতিটো ৱাল আমি একোটা নিৰ্দিষ্ট বিষয়বস্তু বাছি লোৱা হৈছিলে আৰু বিষয়বস্তুবোৰৰ ভিতৰত আছিলে কালচাৰেল, য়োগা, ছায়েন্স এণ্ড টেকন'লজি, এডুকেশ্যন ইত্যাদিবোৰ লোৱা হৈছিলে। যদিও বহু সংখ্যক প্ৰশিক্ষাৰ্থীবৃন্দৰ এনেধৰণৰ ছবি বা পেইণ্টিং কৰাৰ বিশেষ অভিজ্ঞতা নাই, যদিও আমাৰ এই বিএড যাত্ৰাটোৱে আমাক সকলো দিশত নিপুণভাৱে আগবাঢ়ি যোৱাত যথেষ্টখিনি সহায় সহযোগিতা কৰিছে। তাৰে এক উদাহৰণ এই কলা বা এই ছবি বা পেইণ্টিংবোৰ পৰ্যবেক্ষণ কৰিলে উপলব্ধি কৰিব পাৰিব যে কিমান নিপুণ আৰু উন্নত মানদণ্ডৰ ছবি প্ৰস্তুত কৰি উলিয়াবলৈ সক্ষম হৈছে কেৱল মাত্ৰ আমাৰ বিএড প্ৰশিক্ষাৰ্থীবৃন্দৰ কষ্ট আৰু সান্নিধ্যৰ বলত। আচলতে বিএডৰ এই যাত্ৰাত এনেধৰণৰ বিশেষ সৃষ্টিশীলতা আৰু অভিজ্ঞতাবোৰে আমাৰ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীবৃন্দৰ স্মৃতিৰ পৃষ্ঠাত জীপাল হৈ থাকিব। ধন্যবাদ।